তো নমস্কাৰ সকলোলৈকে মোৰ এটা নতুন মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ গোলাঘাটৰ বকিয়ালৰ বুদ্ধ মন্দিৰ স্থানলৈ। তো মই পাৰ হৈ আহিলোঁ যেনে তেনে বাৰু দেই। মোৰ লগত আহিছে আৰু 3জন। তো তেওঁলোকে মানে আহিব পৰা নাই, নদীখন যেনে তেনে পাৰ হৈ আহিলোঁ। তো তেওঁলোক ইপাৰেই থাকিলে, মই বাইক লৈ পেলাই পাৰ হৈ আহিলোঁ। তো তেওঁলোককো চাওক, তেওঁলোকে কেনেকৈ ইপাৰে অপেক্ষা কৰি আছে, কেনেকৈ পাৰ হওঁ। তো তেওঁলোকে জোতা খুলিব মানে বিচৰা নাই, তেওঁ বুলি জোতা খুলি আছে দুই এজনে। তো চাই থাকক মানে ভিডিঅ'টো শেষলৈকে, আৰু কি হ'বলৈ গৈ আছে তেওঁলোক মানে অপেক্ষা কৰি ৰখি আছে। স্কিপ নকৰিব, খালি ভিডিঅ'টো চাই থাকক শেষলৈকে। এইজন আকৌ শিৰোমণি, তেওঁ জোতা নুখুলে বোলে, তেওঁ নাযায়, মই ইয়াৰ পৰাই চাম। আৰু এইফালে এজন আকৌ তৰুণ, তেওঁ চিন্তাত শুই দিলে, ক'বই নোৱাৰে তেওঁ মানে কি কৰে কি নকৰে। এইফালে আমাৰ ইয়াত ধ্ৰুৱচাৰ আৰু এইফালে আমাৰ দেৱৰাজ আচাৰ্য। তো তেওঁলোকে ভাবিছে কেনেকৈ পাৰ হওঁ ইমান বিশাল নদীখন। তো চাই থাকক ভিডিঅ'টো, খালি স্কিপ নকৰিব আৰু কি হৈ আছে দেখুৱাই আছোঁ। এইফালেদি আহিবলৈ মানে দলংখন ভগা, সেইকাৰণে মানুহবোৰে নদীৰ মাজেদিয়ে যাবলৈ বিচাৰে। তো এইফালেদি এখন গাড়ী যোৱা দেখিলোঁ, গাড়ীখন চাওকচোন কিটো অৱস্থা হৈছে। তো সোনকালে যদি ৰাস্তাটো নবনায় তো মানুহবিলাকৰ বহুত প্ৰব্লেমত পৰে। তো এইফালেদি মানুহবিলাক অহা যোৱা কৰিছে, চাওকচোন গাড়ীখনৰ অৱস্থাটো। গাড়ীখন ৰখি গৈছে মাজতে। তো অৱশেষত গাড়ীখন যেনে তেনে পাৰ হৈ অৱশেষত গৈ ৰখিলেগৈ। তো চব ভিডিঅ'টো শেষলৈকে চাই থাকিব খালি। এইজনক আকৌ চিনি পাইছে নাই? হয়, ঠিকেই ভাবিছে, সেইজনে মোৰো বাইকখন লৈ পাৰ হ'ম বুলি আহিলোঁ, কিন্তু আধা ৰাস্তাত আহি পেলাই মাজতে বাইকখনৰ ষ্টাৰ্ট বন্ধ হৈ গ'ল। তো অৱশেষত যেনে তেনে কষ্ট মষ্ট কৰি বাইকখন ষ্টাৰ্ট দি যেনে তেনে পাৰলৈ আহিলোঁ। তো ভিডিঅ'টো চাব শেষলৈকে, স্কিপ নকৰিব। তো চাওকচোন এটা কিমান ধুনীয়া পৰিৱেশ। তো চাই থাকক খালি ভিডিঅ'টো, স্কিপ নকৰিব আৰু দেখুৱাই আছোঁ। তো ফাইনেলি আহি পালোঁহি বুদ্ধ মন্দিৰ। সেইখনে বুদ্ধ মন্দিৰ গেটখন চাওকচোন, গোটেইকেইজন ৰখি আছোঁ। ভিতৰলৈ যাম এতিয়া, কিমান ধুনীয়া এটা পৰিৱেশ দেখাই আছোঁ আপোনালোকক, চাই থাকক কিমান ধুনীয়াকৈ গেটখন সজাইছে চাওকচোন। তো দেৰি নকৰি ভিতৰলৈ সোমাই যাওঁ ব'লক, দেখুৱাই আছোঁ। তো চাওকচোন তেওঁলোকে কিমান ধুনীয়াকৈ পৰিপাটিকৈ বস্তুবিলাক ৰাখিছে, কিমান ধুনীয়া গছ গছনিৰ পৰা ধৰি ফুলৰ পৰা ধৰি তেওঁলোকে ইমান ধুনীয়াকৈ ৰাখিছে। চাওকচোন তেওঁলোকে এটা বস্তু লেতেৰা নোহোৱাকৈ কিমান পৰিপাটিকৈ বস্তুবিলাক ৰাখিছে। তো এটা কথা ভাল লাগিলে, তেওঁলোকে যেন এনেকুৱা এটা জীয়াই ৰাখিছে, তো আমাৰ কাৰণে বহুত গৌৰৱ। তো চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আমি সোমাই আছোঁ যে আমাৰ মনবিলাকে কিবা বহুত আনন্দিত হৈ পৰিছোঁ। বহুত যদি দুখতো আছোঁ, আমি এই সংস্কৃতিবিলাক এই পৰিৱেশবিলাক দেখি আমি বহুত এটা মানে উৎফুল্লিত হৈছোঁ। তো এনেকুৱা এটা পৰিৱেশ যে তেওঁলোকে জীয়াই ৰাখিছে। তো চব যেনেকৈ বুদ্ধদেৱ এজন কেনেকৈ তেওঁ আশ্ৰয় লৈ পেলাই যেনেকৈ তেওঁ জিৰণি লৈ আছে, শুই আছে, চাওকচোন বহুত এটা সৌন্দৰ্য, বহুত এটা ভাল লগা দৃশ্য। তো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। আৰু ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে এই সৌন্দৰ্যবোৰ, এই প্ৰকৃতিবোৰ, এই দৃশ্যবোৰ চাবৰ বাবে। তো চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ। তো আমিও সেই পৰিৱেশবোৰ মাজতে সোমাই আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰিব, খালি শেষলৈকে চাই থাকক আৰু দেখুৱাই আছোঁ, লগ পাই আছোঁ। তো ইয়াতে এজনী আইতাক লগ পালোঁ। তো আইতাই বোলে বহুত বছৰ ধৰি ইয়াতে কাম কৰি আছে, ইয়াতে থাকে। তো তেওঁৱে এইখিনি গোটেইখিনি চাফ চিকুণ কৰি পেলাই ৰাখিছে। তো আইতাজনীয়ে কথাখিনি শুনি ইমান এটা ভাল লাগিলে যেন তেওঁ এই গোটেইখিনি পৰিৱেশৰ মাজতে সামৰি ৰাখি তেওঁ গোটেইখিনি বোলে চাই চিতি আছে। চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ। তো আজিলৈ ইমানেই, আমি ঘৰলৈ যাত্ৰা কৰিছোঁ। তো ভাল লাগিলে ভিডিঅ'টো লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এটা ভালদৰে কমেণ্ট লিখি দিব। নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই সকলোলৈকে।